Hello guys, প্ৰথমে সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছো। আজি হৈছে গৰু বিহু। আমি গৰু বিহু কেনেকৈ পাতিছো দেখাই যাম, চাই থাকিব ভিডিঅটো। গৰু বিহুৰ দিনা যিহেতু এটা শাক খাব লাগে, এইফালে মায়ে শাক চিঙি আছে আৰু এনেকৈ আমাৰ এটা শাক বিচাৰি পোৱা হ'ল। হালধীয়া গা ধুবৰ কাৰণে মায়ে আকৌ মাহ হালধি পিচি আছে। এনেকৈ আজি আমাৰ বিহু কামসমূহ কৰি থকা হৈছে। কণী যুঁজ খেলিছে বাপেক পুতেকে, এতিয়া কণী যুঁজ। কোন জিকিলে? কোন জিকিছে? পাপা আহিলে, তুমি জিকিলা। ভঙাটো আহি যায় বাবু, তুমি জিকিলা। জিকিলা, কোন জিকিলে? যোৱাবাৰ সিয়ে জিকিছিলে গোটেইখিনি। এবাৰ কোন? পাপা আনিলে। এতিয়া আইতাৰ লগত খেলা। এতিয়া আইতাৰ লগত আইতাকে নাতিনীয়েকে খেলিব। এতিয়া আইতাকে নাতিনীয়েকে খেলিব। চাওঁ কোন জিকিলে। আইতা আহিলে নে? কোন জিকিছে? কোনোবা ভাঙি যায়। এতিয়া আকৌ কোনে নিয়ে বা? এতিয়া মই আৰু হানছে খেলিম। তুমি হেৰি কৰা। এতিয়া হানছে আৰু মই খেলিম। মোৰটোৱে ভাঙিলে। মাহ হালধিয়ে আনচক আকৌ এইফালে আমি চবে মিলি পৰ্দা ভাতটো খালো আৰু বিচনী মৰা নিয়মটো মায়ে কৰিলে। সন্ধিয়া সময়ত আৰু এটা কাম আছিলে, সেইটো আজি গৰু বিহুৰ দিনা কৰিব লাগে। এইটো টিকনি মৰা বুলি কয়। এনেকৈ দৰ্জা মুখত লগাব লাগে। আমি সেইটো কামো কৰিলোঁ। আপোনালোকে জানেনে এনেকৈ গৰু বিহুৰ দিনা যে লগায়। আৰু এয়া জাক দিছোঁ, সন্ধিয়া সময়ত জাক দিলোঁ। আৰু এনেকৈ আমি গৰু বিহুৰ দিনা কৰিবলগীয়া কামবোৰ কৰিলোঁ। আৰু আজিলৈ আহিছোঁ, পুনৰ আকৌ এটা নতুন ভিডিঅ' লগ পাম।